তোক লাগে যদি ক মই তোক খুলি দিম চেলুন ইয়াক খায়া কাট দি দিয়া বুজিছা চাল হয় বোপা চালটো নাজানে এই লগত টিপি দিয়ে হাৰ্ডি কালা वेलकम टू आवर यूट्यूब चैनल गेप राइडर आज आमी मॉर्निंग गई आसो अलप माने गा चा बिख হৈ আছে सो आमी गई आसो मसाज कराब सो आज आमी এতিয়া ৰাতিপুৱা বাইছা 9টা শুই উঠি পানী দুনি খাই আমি ওলাইছো দোকানত গৈ যাম এতিয়া মাসাজ কৰাম অলপ কি হেড মাসাজ আৰু বডি মাসাজ দুইটা হয় বুলি কৈছে সো কম দামত হ'ব আপোনালোকে চাই থাকক ভিডিওটো যদি কৰাব মন আপোনালোকে আজিকালি সব জায়গাতে পোৱা যায় বাট কিছুমান স্পেশাল হয় কিন্তু দেই আমি বহুত জায়গা লৈছো বাট কিছুমান হয় স্পেশাল মজা আহি যায় যেটো সো আজি ভিডিওটো তেনেকুৱাতে হ'ব গৈ আছে সো আপোনালোকে ভিডিওটো চাই থাকক ৰেডি হৈ গ'ল আমাৰ ডিউটি ৰেডি আৰু ৰ'দ চাওক কি ভীষণ ৰ'দ দিছে 9টা বজাতে বলক এতিয়া আমি ডাইৰেক্ট দোকানত লগ পাম গুড মৰ্নিং কৃষ্ণ তো গাইস ফাইনালি আমি পাই গ'লো হে ৰোহিত এখন ন ৰোহিত হেয়াৰ কাটিং এখন হয় अपना ভিতৰত দেখাম আপোনালোকক কেনেকৈ মালিশ দিয়ে কি কৰে आराम मिलता है कि नहीं भाई ये दिखाएंगे होने का सो गाइस मैं देखिব পাইছে আমি আহি বহি আছো প্ৰথমতে আমাৰ নিকি ব্ৰয়ে ল'ব মালিশটো তো এইখিনিতে আপোনাক আমাৰ দাদাক সুধিম ক'ত কিমান দাম কি এইখিনি ফাৰ্ষ্টে সুধি দি লম ৰবক আনন্দা নে আপোনাৰ ইয়াত দোকানত মাসাজ কৰিলে মানে আপোনাৰ ৰেট বিলাক কেনেকৈ লয় হেড আৰু বডি 100 কৰিব হেড বডি 100 তাৰপিছত তোমাৰ শ্যাম্পু আছে তোমাৰ 30 ৰো আছে শ্যাম্পু কৰা হয় 50 ৰো শ্যাম্পু কৰা হয় 150 ৰো হয় তেনেকুৱা এতিয়া মানে আৰু ফেচিয়েল টেচিয়েলৰ কথা কওকচোন ফেচিয়েল আছে তোমাৰ লোয়েষ্ট একদম তোমাৰ 400 পৰা আছে লোয়েষ্টটোৱে 400 মানে 400 পৰা আছে আচ্ছা তারপর তোমার এনে নরমাল আছে মাসাজ ফেস মাসাজ এগুলা 150 250 তো গাইস তাৰ বাহিৰেও দাদা ঠাইত আপোনালোকে ফেয়াৰ কাটিং পাব গোটেইখিনি যি আপোনাৰ পোৱা যায় গোটেইখিনি পাব আপোনালোকে সো আপোনালোকে যদি বিচাৰে আহিব পাৰে আৰু আজি মাসাজটো কেনেকুৱা হয় আপোনালোকে চাওক এটা ভিডিওটো আৰম্ভ কৰক লাগে যদি ক মই তোক খুলি দিম চেলুন ভিডিও বনাই দুই ফালৰ পৰা ভিডিও বনাইছে দুইটা এংগেলৰ পৰা ভিডিও বনাইছে লেটেষ্ট ইউটিউবাৰ যদি যা চশমাটো খুলিয়ে থাকিবা নেকি চশমাটো খুলি থাকিলে ভাল দেখি মই নেদেখো চকুটি নেদেখা নেকি লগ কৰি দিলে ইমানটো নেদেখো ভালকে আমাৰ প্ৰব্লেম হয় মানে ৰাখো নহলে মই কিছু মালিশ কৰি দিলে ইয়াক খায়া কাট দি দিয়া বুজিছা এই বাটিয়া লাগে ওপৰ লগাই কাটো লাগিব अरे कहाँ बोलू कर रहे ना मतलब इसका 11 बजे जाएगा शायद ना बट कहीं ना आवे यही जगह तक हमारी नानी है ये जान के आएंगे अगले बजे साफ सुथरा करेंगे एकदम क्या है इसमें अभी भी दिया थोड़ा इसके नहीं दिए तो लोग छुट्टी में है लोग छुट्टी में है दोनों এটা বহুত থাম্বনেল দিব পাৰে বঢ়িয়াকে বোলে ডিশ টু ডিশ হৈ গ'লে dia bersama eish kahut bitua জমনি যোৱা মই তুমি জমনি যোৱা কলি হে আজি এনে দিন পালে কম জমনি যোৱা
বনজহৰা 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 এনেকুৱা পিঠি কেইটা পাবা মালিচ দিবলৈ হা আজি দিলোঁ আৰু সুমনক মই পঠাই দিওঁ দে নালাগে দৰকাৰ নাই ঐ দিব লাগিব চাল হয় বোপা চালু থাকিলে কথা পাতিব চালটো নাজানে এই লগত টিপি দিয়ে হাৰ্ডি কথা দাদা আছে হেঁচি দিয়ে তই চেলুন খুলিছ বুলি ক'লা এই যে ক'লে নামটো সেই কোনে এই ৱাইনশ্বপখন দেৰি যাওক কেবি বন্ধ অঁ গম পালোঁ সুজিত বৰা কাষত যে খুলিছে মানে পি এম বি এইটো কৰে এই পি এম বিখন কিয় ভাঙি দিলে আগতে ভাল আছিল বনাই আছে বাৰু কিন্তু মানে আগতে ভাল আছিল মেচিনটোৱে ভাল লাগে তাত মাল খাবলৈ ভাল লাগে তাত আৰু পি এম বিত আগতে এই জুপুৰি ঘৰবিলাক যে আছিলে খায়ে ভাল লাগে তাত এতিয়া কি হ'লে ভাঙি দিলে নেকি অঁ কেবিনবিলাকৰ কথা কৈছে কেবিন বনাব এতিয়া হেৰি কৰি আছে হল টাইপ বনাইছে কেবিন বনাইছে তোমাৰ যে এখন হেৰি আছিলে কি হ'ল চুপাৰ স্কুটি যে এখন আছিলে সেইখন ক'ত মুড়ি কাট থৈ আহিলা নে পৰুৱাই কামোৰা নিচিনা বিষায় ফুল পৰুৱাটো কামতে মই কৰিছোঁ নহয় নহয় এই আমাৰ স্কুলৰ ফাংচনত হেৰি এই ভূপেন্দ্ৰ সংগীতত নাচোতে নাচিছিলোঁ নেকি সত্ৰীয়া হেৰিটো বনিব লাগে যে তেতিয়া কৰিছিলোঁ এটা কি কৰিবি মই মাল্টি টেলেণ্টেড নকওঁহে আৰু সেইকাৰণে গম নাপায় মই মাল্টি টেলেণ্টেড এতিয়া ড্ৰাই মাৰি দিবা হিৰো বনি গৈছে এইটো ঠিক হৈ যাব নে চালটো নিজে নিজে লগ খাই যাব এই কালি মোৰ বিষাইছিলে তেজপুৰ ফণি লাগিছে অঁ সেই ফণি লগাওঁতে লাগিলে গা ধুই যোৱাৰ পিছত ফণি লগাইছিলোঁ মানে ৰাতি আজি চেলুনৰ পৰা নোলাবা হৈ যাওঁ নহ'লে চেছ আৰু ল'ৰা ছোৱালীবিলাক য'তে ত'তে পিছল খাই পৰিব চেছ মানে মোৰ চুলিখিনি কেতিয়া হৈ আছে তোৰ চিধাই আছে আৰু কি চেছ কৰ পিছনি এডাল বান্ধি লওক খালি চেম্পু কৰি এখন চুলিটো ঠিক কৰি ৰাখিব নাই নিজে কিমান চিধাই তো মাছাজ কৰি হৈ গ'ল দাদা এতিয়া গৈ থাকোঁ আমি দাদা দোকানখন আপোনালোকে দেখিব পাব এই মানে বেকগ্ৰাউণ্ডতকৈ উল্লেখে দেখুৱাই আছোঁ ৰ'ব এইখন ফাৰ্ষ্টতে আহোঁতে আপোনাক দেখুৱাই দিছিলোঁ এইখন আৰু এইখনেই মেইন দোকানখন আপোনালোকে ইয়াত আহি যি মন যায় তাকে কৰি ল'ব পাৰিব বাকী ভিডিঅ'টো চাই থাকক এতিয়া গৈ আছোঁ আমি ৰুম মানে কিবা এটা খাই কৰি লওঁ তো গাইছ আমি আছোঁ ট্ৰেন্সপৰ্ট চিণ্ডিকেটত আমি আহিলোঁ ৰুটি খাবলৈ আপোনাৰ কিন্তু মৰ্ণিঙৰ পৰা ভাত পানী খোৱা নাই মাছাজ লৈ আজি যিটো আৰাম শুবলৈ বহুত মন গৈছিল বাট এতিয়া খাই বৈ লৈ আমি গৈ আছোঁ ৰুমলৈ তাতে আপোনাৰ ভিডিঅ'টো পাই গ'লোঁ সি ৰুম আজি মাছাজ লৈ বহুত বঢ়িয়া লাগিল চ' আপোনালোকে ল'ব পাৰিলে ল'ব পাৰে তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ এটা নতুন ভিডিঅ'তে লগ পাম বাই বাই